কমেণ্ট কৰিছিল আৰু কমেণ্টত সুধিছিল যে ঠাণ্ডা দিন আহিলে মানে কেনেকুৱা ব্যৱস্থা লোৱা হয় আৰু ৰাতি যদি ঠাণ্ডা দিনত পোৱালি দিয়ে কেনেদৰে যতন লোৱা হয় আমি জানিব চেষ্টা কৰিম দিগন্ত ডেকাৰ পৰা সকলোখিনি কথা আপোনালোকে চেনেলত চাই থাকক আৰু নতুনকৈ অহা ভিউৱাৰ্ছসকলে আমাৰ চেনেলটো অতি সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক কাৰণ আমাৰ 1K হ'ব গৈ আছে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু আপোনালোকৰ কিবা যদি কমেণ্ট আছে কমেণ্টত আমাক সুধিব পাৰে প্ৰশ্ন যদি আছে প্ৰশ্ন যদি কমেণ্ট কৰি সোধক আমি যিমান পাৰোঁ শ্বেয়াৰ কৰি আমি চেষ্টা কৰিম মানে আমি চেষ্টা কৰি যাম প্ৰশ্নৰ উত্তৰ দিবলৈ আমাৰ এতিয়া দিগন্ত ডেকাৰ দাদা আছে দাদাৰ পৰা জানিব চেষ্টা কৰিম দাদা গাহৰি ফাৰ্ম নমস্কাৰ গাহৰি ফাৰ্মৰ এতিয়া বৰ্তমান ঠাণ্ডাৰ দিন আহি আছে ঠাণ্ডাৰ দিনত মানে গাহৰি পালন মানে আমাৰ অসমত কৰি আছে বা বিভিন্নজনে কৰি আছে মানে আপোনাক তাৰ ভিতৰত আপোনাক সুধিব খুজিছোঁ মানে আপুনি কেনেদৰে ৰাখিছে ঠাণ্ডাৰ দিনত আচলতে অলপমান পোৱালি দিয়াৰ আগতে সজাগ হ'ব লাগে যিদিনাখন পোৱালি দিব সেইদিনাখনে যদি ৰাতিৰ ভাগত দিবা ৰাতিপুৱাৰ ভাগত দিয়ে তেতিয়া অলপমান মানে পোৱালিকেইটা জন্ম পোৱাৰ লগে লগে অলপ কঁপনি এটা ঠাণ্ডাত কঁপনি উঠে আৰু ঠাণ্ডাত কঁপনি উঠিব পাৰে হয় গতিকে সেইটোৰ কাৰণে ঠাণ্ডাত কণ্ট্ৰল কৰিবৰ কাৰণে কেতিয়াবা জুই জ্বলোৱা যায় একুৰা জুই জ্বলাই পোৱালিকেইটা ঠেক দিয়া যায় নতুবা আৰু এটা অপশ্যন আছে যে লাইট থাকিলে 200 পাৱাৰ যদি লাইট দিয়া যায় তেতিয়াও ঠাণ্ডাটো অলপ কম হয় 200 পাৱাৰ লাইট দিব পাৰে আপোনালোকে আমাৰ তেতিয়া ঠাণ্ডাৰ পৰা আমাৰ ৰক্ষা পাব আৰু জুই এটুকুৰা ধৰিব পাৰে ভিতৰত ধৰক য'ত গাহৰি পালে আৰু তাত এটুকুৰা জুই ধৰিব লাগিব আৰু যদি বিশেষকৈ ৰাতি ক্ষেত্ৰত এইখিনি ব্যৱহাৰ কৰা হয় লাইট আৰু জুই এটুকুৰা আৰু যদি ৰাতিপুৱা ভাগত দিয়া তেতিয়াও এইটো ব্যৱস্থা কৰিব লাগিব এটাই ব্যৱস্থা কৰিব লাগিব যদি বতৰটো ভাল থাকে বা ৰ'দৰ ব্যৱস্থাটো ৰ'দ হয় বতৰটো ৰ'দ যদি আহে তেতিয়া মানে অলপ গাহৰিক তেতিয়া অলপ মানে কঁপনিবোৰ অলপ কমি আহিব বিশেষকৈ যদি ঠাণ্ডা দিনত জুই এটুকুৰা লাগিব আৰু 200 পাৱাৰৰ এটা লাইট লাগিব হয় আৰু ইয়াৰ বাহিৰে কেনেকুৱা আৰু এটা আছে যে কেতিয়াবা ৰাতি পোৱালি দিয়াৰ লগে লগে অলপ মানুহ সাৰে থাকিব লাগিব কাৰণ যেতিয়া মাকে পোৱালি দিব মাকে পিছত গম নাপায় যে পোৱালিৰ ওপৰত শুই দিয়ে গতিকে শুই দিয়াৰ লগে লগে পোৱালি অলপমান মৰা হৈ যায় অলপ বেছি হয় তাৰ কাৰণে মানুহখিনি আমাৰ গৰাকীজন সজাগ হৈ থাকিব লাগিব কাৰণ গাহৰি হঠাৎ মানে যেতিয়া পোৱালি দিব তেতিয়া ভাগৰি পৰাৰ চান্স এটা থাকে তেতিয়া মানে মানুহটো গৰাকী থাকিলে ভাল আৰু পাৰে যদি মানে পোৱালিটো য'ত নেকি হয় তাৰ বাঁহ বান্ধি দিব পাৰে নে বাঁহ বান্ধি দিব পাৰে নহ'লে আজিকালি এটা ফ্ৰেম এটা ওলাইছে নতুনকৈ আমাৰ ফ্ৰেমটো ব্যৱহাৰ কৰিব পাৰে সময়ত আৰু আমি বৰ্তমান ঠাণ্ডা দিনত কিবা বেমাৰ আজাৰৰ লক্ষণ কিবা পাইছে নেকি বেমাৰ আজাৰ আচলতে মই একো পোৱা নাই কিন্তু 7 দিনৰ ভিতৰত 7 দিনৰ মূৰতে আইৰণৰ বেজী এটা দিয়া যায় তাৰপিছত আৰু একো কৰা নাই আৰু চিটাটো থাকে আপোনালোকে আমাৰ দাদাৰ পোৱালি চাওক পোৱালি কিমান দিন হৈছে পোৱালি এতিয়া 20 দিন হৈছে এইটো 20 দিনীয়া পোৱালি বহুত বঢ়িয়া ধুনীয়া হৈ আছে ফ্ৰেণ্ডসকল চাওক গড়ে আমি কেতিয়া এইটো যাব আমাৰ বজাৰলৈ আৰু 20 দিন মানে আৰু 30 দিনৰ মূৰত আৰু যাব এমাহৰ পিছত মানে বিক্ৰী কৰা হয় এইটো আৰু এতিয়া এমাহৰ পিছত মানে যেতিয়া ইহঁতে নিজে খাব পৰা হ'ব তেতিয়া আৰু ইহঁতক বিক্ৰী মানে যেতিয়া নেকি পোৱালি নিজে খাব পৰা হয় তেতিয়া মানে বিক্ৰী কৰি দিয়া হয় সুন্দৰ চেহেৰা হৈ আছে ফ্ৰেণ্ডসকল বৰ ধুনীয়া চেহেৰা হৈ আছে বহুত ধুনীয়া হৈছে এইটো মাইকে কিমান বাৰ দিলা পোৱালি এইটো ছেকেণ্ড দিলে কিমানটা দিছে এই 8টা দিছিলে এটা অলপমান ইনজুৰ হ'ল আৰু বৰ্তমান 8টা দিছিল তাৰে 7টা আৰু মৃত্যু হৈছে 7টাৰ এটা মৃত্যু হৈছে আৰু সেইটো মানে কিবা এটা হৈছে আৰু মাকে মানে শুই দিলে হয় সেইটো কথা হয় ৰাতি মানে পোৱালিবিলাক অলপ সজাগ হ'ব লাগিব ফ্ৰেণ্ডসকল ঘৰৰ পৰা গাহৰি ফাৰ্ম সদায় দূৰত কৰিব আৰু মল মূত্ৰখিনি সদায় পৰিষ্কাৰ কৰি ৰাখিব ফ্ৰেণ্ডসকলে যিমান পাৰে পৰিষ্কাৰ কৰি ৰাখক গাহৰি ফাৰ্ম আৰু বৰ্তমান গাভিনী হ'ব কিমানজনী আছে গাভিনী হ'ল কিমানজনী আছে গাভিনী হোৱা মোৰ এতিয়া টোটেল
মাইকা হ'ল 6 জনী তাতে আৰু 2 জনী আৰু গাভিন হৈ আছে আৰু বাকীকেইটা প্ৰচেছিং হয় বৰ্তমান এইকেইটাই আছে বৰ্তমান এতিয়া পোৱালি দিয়া বৰ্তমান এজনী ন এই মাহত এজনী হয় আৰু কিমান দিন পিছত দিব নেক্সট আৰু মোটামুটি 1.5 মাহ পিছতে এজনীয়ে দিব তাৰপিছত আৰু 1.5 মাহ পিছতে এজনীয়ে দিব এনেকুৱা আৰু 1.5 মাহ কৰি 1.5 মাহ 2 মাহ তেনেকুৱা দি আছে বৰ্তমানৰ ফ্ৰেণ্ডসকলে এনেদৰে আমি যিমান পাৰোঁ ফ্ৰেণ্ডসকলক দেখাব চেষ্টা কৰিছোঁ বা জানিব চেষ্টা দি আছোঁ আপোনালোক কমেণ্টৰ দ্বাৰা আমি সকলোখিনি কমেণ্টৰ প্ৰশ্ন যি সোধে আৰু সেই প্ৰশ্নবোৰ আমি বিভিন্নজন গৰাকীৰ ওচৰত যাওঁ ফাৰ্মৰ তেওঁলোকৰ পৰা আমি জানি আপোনালোক জানিব দি থাকোঁ প্ৰশ্নবোৰৰ এনচাৰ ফ্ৰেণ্ডসকল যদি আজি ভিডিঅ'টো চাই ভাল পাইছে আপোনালোক লাইক কৰক কমেণ্ট কৰক আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিয়ক কাৰণ গাহৰি ফাৰ্ম কৰা বহুত আছে বা ফাৰ্ম কৰিব খোজা বহুত ব্যক্তি আছে সেইসকলক জানিব চেষ্টা কৰক আৰু যদি কিবা প্ৰশ্ন আছে কমেণ্ট কৰি সোধক আৰু নতুনকৈ অহা ভিডিঅ'সকলক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক যাতে আমাৰ উৎসাহৰ পৰা বাঢ়ে তেতিয়া আমাৰ 1K হ'ব গৈ আছে বহুত কষ্ট কৰি আছোঁ আমি দুইজনে যাতে 1K হৈ আমাৰ ছাবস্ক্ৰাইবটো বঢ়াই দিয়ক আৰু তেতিয়াহ'লে আমি উৎসাহ হয় আৰু ভিডিঅ'বোৰ কৰিব ফ্ৰেণ্ডসকল যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰক নতুনকৈ অহা ভিডিঅ'সকলে আজিলৈ বাই বাই আকৌ এটা নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ কমেণ্টৰ দ্বাৰা যি প্ৰশ্ন কৰে সেই এনচাৰ লৈ পেলাই আজিলৈ বাই বাই আকৌ এটা নতুন ভিডিঅ'ত লগ পাম